আজিকালি মাৰ্কেটৰ চকচকীয়া কলবিলাক খাবলৈও বহুত ভয় লাগে কাৰণ বহুত হাই পাৱাৰ কেমিকেল এটা তাতে ইউজ কৰে পকিবলৈ। এইটো মই একচুৱেলি কি কৰিছোঁ, এই কলটো খাম এইটো কাৰণে, কাৰণ মই এইটো কেঁচাই কিনিছোঁ। কেঁচাই কিনি পেলাই ঘৰত মানে এইটো কেইদিনমান ৰাখিছোঁ, তাৰপিছত এইটো পকিছে। আপোনালোকে যদি এনেকৈ খাব বিচাৰে তেনেহ'লে কেঁচা কলটোৱে কিনিব লাগিব, তাৰপিছত পকাৰ কাৰণে ৰখিব কেইদিনমান, তাৰপিছত পকিলে খাই দিব। আৰু বাচ্চাবিলাকৰ কাৰণে এইবিলাক যিবিলাক আমাৰ নিউ জেনেৰেশ্যন আহিছে পৃথিৱীত, সেইকাৰণে আমি ৰাতিপুৱা উঠিয়ে এইবিলাক কলবিলাক আমি কি কৰোঁ, বাচ্চাক ডাইৰেক্ট দি দিওঁ। মানে কল হেল্ডি হয়, আইৰণ থাকে আৰু ফাইবাৰো বহুত থাকে, সেইটো কাৰণে ময়ো দিওঁ। একচুৱেলি আপোনালোকে দিব নালাগে। আপোনালোকে যদি মাৰ্কেটৰ এই কেঁচা কলটো পায় তেতিয়াহ'লে সেই কেঁচা কলটো আগতে কি কৰিব, কিনি ল'ব। ময়ো আজিকালি সেনেকৈ কৰোঁ। হেল্থ কনচিয়াছটো বহুত ইম্পৰ্টেণ্ট হয় মানুহৰ লাইফত। আৰু যদি আপুনি নিজৰ কাৰণে 1 ঘণ্টামান দিনত 24 আৱাৰ্ছৰ ভিতৰত যদি 1 ঘণ্টা আপোনাৰ নিজৰ কাৰণে ওলাব নোৱাৰে, হয়তো আপুনি বেলেগ কামত ছাকচেছ হ'ব পাৰে, কিন্তু হেল্থ ইছ্যুটো আপোনাৰ বহুত লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি লৈ যাব আৰু আপোনাৰ হেল্থটো বহুত মানে চিৰিয়াছ কণ্ডিশ্যনত হৈ যাব, যেনেকুৱা লিভাৰ ডেমেজ, কিডনি ডেমেজ, ডায়েবেটিছ এইবিলাক হৈ থাকিব। আপুনি সদায় হেল্থ কনচিয়াছটো এক্টিভ হৈ থাকক। আৰু মই কলটো এইটো কাৰণে লগত ৰাখোঁ কাৰণ কলটোত ফাইবাৰ বহুত থাকে, আইৰণো থাকে। এটাকে খালে হৈ যায় আৰু পেটটো ফিলাপ হৈ যায়, ইমান খাব নালাগে। সেইটো কাৰণে আপোনালোকেও ঘৰত মৰ্ণিঙত উঠি পেলাই যদি আপোনালোকে এটা আমলা আৰু এটুকুৰামান হালধি আৰু অলপ নেমুৰ ৰস মিলাই মিক্সাৰ গ্ৰাইণ্ডাৰত যদি পেষ্ট বনাই পেলাই ইয়াৰ জুচ আপোনালোকে সদায় খাব পাৰে, তেতিয়াহ'লে আপোনাৰ বডিটোত এক ধৰণৰ মিৰাকল টাইপৰ চেঞ্জ হৈ যাব। আপুনি 15 ডেজ খোৱাৰ পিছতে আপোনাৰ বডিৰ লগত কি হৈ আছে আপুনি নিজেই গম পাব। পেটটো চাফা হৈ যাব, ভিটামিন চি ভৰপূৰ পৰিমাণে পাই থাকিব। আৰু এইটো আমাৰ নেচাৰেল হয়, কোনো আৰ্টিফিচিয়েল নহয়। আপোনালোকে যিমানেই মাৰ্কেটৰ বস্তু এভইড কৰিব, সিমানেই আপোনাৰ বডিটোৰ কাৰণে বহুত ভাল আৰু বডিটো হেল্ডি হৈ থাকিব, এক্টিভ হৈ থাকিব, এনাৰ্জেটিক হৈ থাকিব। আপোনালোকে যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আপোনাৰ শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আপোনালোকৰ কাৰণে মই ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ, আপোনালোকে প্লিজ একবাৰটো শ্বেয়াৰ কৰিব পাৰে প্লিজ।